হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক টু ইক অফ নলেজ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰাম 2026-2027ৰ বিষয়ে। অৰ্থাৎ এই স্কলাৰশ্বিপখন কোন কোন ছাত্ৰ ছাত্ৰীসকলৰ বাবে এলিজিবিলিটি বা কোনে কোনে পাব আৰু কেনেকৈ এপ্লাই কৰিব লাগে বা কি কি ডকুমেণ্টছৰ প্ৰয়োজন হয় সেই গোটেইখিনি বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চালে তোমালোকে সকলোখিনি গম পাই যাবা। এইটো ওৱান টাইম স্কলাৰশ্বিপ হয়, এইটো তোমালোকে 30,000 টকা পাবা। গতিকে এতিয়া আহা আমি আলোচনা কৰোঁ যে এইটো প্ৰথমে তোমালোকে জানি লোৱা এইটো হ'ল পষ্ট মেট্ৰিক স্কলাৰশ্বিপ, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ 2025 বৰ্ষত HSLC পাছ কৰিছা অৰ্থাৎ মেট্ৰিক পাছ কৰিছা তোমালোকৰ বাবে, ক্লাছ 11 আৰু 12ৰ ষ্টুডেণ্টসকলৰ বাবে। গতিকে এতিয়া আহা আমি স্কলাৰশ্বিপ প্ৰগ্ৰামটো ক্লিক কৰিলে এতিয়া চোৱা এবাউট দ্য প্ৰগ্ৰাম, এই প্ৰগ্ৰামৰ বিষয়ে অলপ জানি লোৱা। এতিয়া চোৱা ইনস্পায়াৰ্ড বাই দ্য ভিজন এণ্ড লেগেচি অফ ইণ্ডিয়ানছ ফাৰ্ষ্ট প্ৰেচিডেণ্ট, এইটো প্ৰগ্ৰামৰ নাম দিছে বাডি ফৰ ষ্টাডি, হেজ লঞ্চ দ্য ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰাম 2026-2027 ইন হিজ অনাৰ টু ছাপৰ্ট ডিজাৰ্ভিং ষ্টুডেণ্ট। যে এইটো আমাৰ ভাৰতৰ প্ৰথম প্ৰেচিডেণ্ট ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ নামেৰে নামাকৰণ কৰি এই স্কলাৰশ্বিপটো প্ৰগ্ৰামটো দিয়া হৈছে আৰু এইটো প্ৰাপ্য ষ্টুডেণ্টহে পাব। দ্য প্ৰগ্ৰাম ইজ ডিজাইন ফৰ meritorious students hailing from economically poor background and willing to pursue their education in any stream or field, অৰ্থাৎ এইটো যিসকল ছাত্ৰ ছাত্ৰী অলপ দৰিদ্ৰ বেকগ্ৰাউণ্ডৰ পৰা পঢ়ি আছে বা ষ্টাডি কৰি আছে তেওঁলোকৰ বাবেহে, আৰু এইটো এনি ষ্ট্ৰীম যিকোনো শাখাত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে। এপ্লিকেণ্টছ মাষ্ট হেভ পাছ ক্লাছ 10 ইন দ্য ইয়াৰ 2026, অৰ্থাৎ সেইসকল ছাত্ৰ ছাত্ৰী পাব যিসকল এই 2026 বৰ্ষত 10 and 12 পাছ কৰিছে। ইয়াৰ পিছত চোৱা তোমালোকে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰাম 2026-2027 for 10 pass students eligibility. The scholarship is open to students across India who meet the following criteria. Benefits: selected students will receive a one-time scholarship up to INR 30,000 depending on, অৰ্থাৎ ষ্টুডেণ্টে 30,000 এবাৰতে পাব 30,000 টকা। আৰু এই স্কলাৰশ্বিপখনৰ এপ্লাইৰ লাষ্ট ডেট হ'ল 31 জুলাই 2026। এতিয়া আহা ভিউ ডিটেইলছত যাওঁ যে কি কি লাগিব বা এলিজিবিলিটি কি কি লাগে। দ্য স্কলাৰশ্বিপ ইজ অপেন টু ষ্টুডেণ্টছ এক্ৰছ ইণ্ডিয়া হু মিট দ্য ফলোয়িং ক্ৰাইটেৰিয়া। তলত চোৱা ষ্টুডেণ্টছ মাষ্ট হেভ পাছ ক্লাছ 10 বৰ্ড এক্সাম ইন দ্য ইয়াৰ 2026, অৰ্থাৎ 10ম শ্ৰেণী পাছ কৰিব লাগিব। নাম্বাৰ 2 আছে এপ্লিকাণ্টছ মাষ্ট হেভ secured a minimum of 65% mark their previous class, অৰ্থাৎ ক্লাছ 10ত তোমালোকৰ 65% লাগিব বা ক্লাছ 10 যে তোমালোকে পাছ কৰিছে তাত 65% থাকিলেহে এপ্লাই কৰিব পাৰিবা। নাম্বাৰ 3 আছে দ্য এনুৱেল পেৰেণ্টেল ইনকাম মাষ্ট নট এক্সিষ্ট INR 8 লাখ ফ্ৰম অল চ'ৰ্চেছ, অৰ্থাৎ তোমালোকৰ পেৰেণ্টছৰ ইনকাম, তোমালোকৰ মাক দেউতাকৰ ইনকাম বছৰি 8 লাখ টকাৰ তলত হ'ব লাগিব। পিছত চোৱা ষ্টুডেণ্টছ পাছ ফ্ৰম গভৰ্ণমেণ্ট স্কুলছ, অৰ্থাৎ সেই ষ্টুডেণ্টজন গভৰ্ণমেণ্ট স্কুলৰ পৰা পাছ হৈ আহিব লাগিব। ইয়াৰ পিছত চোৱা তোমালোকে পাৰ্চন উইথ ডিজেবিলিটিজ, অৰ্থাৎ ধৰি লোৱা বহুতো ষ্টুডেণ্ট হেণ্ডিকেপ থাকে তেওঁলোকৰ পৰা তাত অপশ্যন থাকিব য়েছ অৰ ন', সেইটো তোমালোকে ক্লিক কৰিব লাগিব। ষ্টুডেণ্টছ ফ্ৰম দ্য নৰ্থ ইষ্ট ৰিজন এণ্ড এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট, অৰ্থাৎ নৰ্থ ইষ্টৰ ভিতৰত হ'ব লাগিব। বেনিফিটছ: selected students will receive a one-time scholarship of up to INR 30,000, অৰ্থাৎ ইয়াত যিসকল ষ্টুডেণ্ট চিলেক্ট হ'ব সেই ষ্টুডেণ্টে এবাৰতে স্কলাৰশ্বিপটো পাব 30,000 টকা ডিপেণ্ডিং অন দেয়াৰ ফি। ইয়াৰ পিছত তোমালোকে নোটটো চোৱা দ্য স্কলাৰশ্বিপ এমাউণ্ট কেন অনলি বি ইউজ টু কভাৰ একাডেমিক এক্সপেন্স ছাচ এজ টিউশ্যন ফিজ, বুকছ, ষ্টাডি মেটেৰিয়েলছ, একমেণ্ডেশ্যন এণ্ড আদাৰ এডুকেশ্যন ৰিলেটেড কষ্ট, অৰ্থাৎ এই স্কলাৰশ্বিপখন দিয়াৰ মূল উদ্দেশ্য হৈছে যে ছাত্ৰ ছাত্ৰীসকলে কিতাপ বহি প্লাছ তোমালোকৰ টিউশ্যন ফি আদি বস্তুৰ বাবেহে। ডকুমেণ্ট কি কি লাগিব, অৰ্থাৎ ডকুমেণ্ট কি কি ৰিকুৱাৰ্ড আছে তোমালোকে চাই লোৱা। যে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, অৰ্থাৎ তোমালোকৰ ৰিচেণ্টলি তোমালোকৰ ফটো লাগিব, পাছপৰ্ট চাইজ ফটো। ইয়াৰ পিছত ক্লাছ 10 মাৰ্কশ্বিট, অৰ্থাৎ তোমালোকৰ 10ম শ্ৰেণীৰ মাৰ্কশ্বিট লাগিব। প্ৰুফ অফ এডমিশ্যন, স্কুল কলেজ ID অৰ এডমিশ্যন লেটাৰ, অৰ্থাৎ তোমালোকে যে এডমিশ্যন লৈছা তাৰ তোমাৰ ৰিচিপ্ট বা এডমিশ্যন লেটাৰ বা
তোমালোকৰ স্কুল কলেজৰ আইডি এটা দিলেই হ'ল। ফি ৰিচিপ্ট অৰ ফি ষ্ট্ৰাকচাৰ, ফি ৰিচিপ্টটো তোমালোকৰ তাত দিব লাগিব, বা ফি ৰিচিপ্ট যিটো দিছিল কলেজৰ পৰা সেইটো দিব লাগিব। এনুৱেল পেৰেণ্টেল ইনকাম চাৰ্টিফিকেট ইছ্যুড বাই এ কম্পনেণ্ট অথৰিটি, অৰ্থাৎ তোমালোকৰ ইনকাম চাৰ্টিফিকেটখন দিব লাগিব, তোমালোকৰ এইটো মাক দেউতাকৰ নামেৰে দিয়া হয়। ইয়াৰ পিছত চোৱা, বেংক একাউণ্ট ডিটেইলছ, কপি অফ পাছবুক অফ কেঞ্চেল চেক ইন দ্য এপ্লিকেণ্টছ অৰ পেৰেণ্টছ নেম, অৰ্থাৎ তোমালোকৰ বেংক ডিটেইলছখন দিব লাগিব, কপি অফ পাছবুকৰ কেঞ্চেল চেক ইন দ্য এপ্লিকেণ্টছ অৰ পেৰেণ্টছ নেম, অৰ্থাৎ সেই পাছবুকখন তোমাৰ নিজৰ হ'ব লাগিব, সেইটো তোমাৰ মাক দেউতাকৰ হ'লে নহ'ব, সেইটো বাতিল কৰা হ'ব। হাউ কেন ইউ এপ্লাই, এইটো তোমালোকে এপ্লাই কেনেকৈ কৰিব লাগিব। এতিয়া চোৱা, এপ্লাই কৰাৰ যিসমূহ প্ৰচেছ আছে ইয়াত তলত দিয়া আছে, এইটো তোমালোকেতো নিজে নকৰা, এইটো তোমালোকৰ কাষৰ কম্পিউটাৰ বা লেপটপ যাৰ দোকান আছে তাত গৈ কৰিবা। সেইকাৰণে তোমালোকে নিজে এইটো নকৰিবা, নিজে কৰিলে হ'ব পাৰে কিবা এটা প্ৰব্লেমো হ'ব পাৰে। গতিকে এইখিনি আছে এপ্লাইৰ গোটেইখিনি প্ৰচেছ, মই যিমান পাৰোঁ কৈ দিছোঁ, আৰু তোমালোকৰ ডকুমেণ্ট কি কি লাগিব সেইখিনিও কৈ দিছোঁ। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। তোমালোকে যদি এপ্লাই কৰা বা তোমালোকৰ লগৰ কোনোবা যদি এপ্লাই কৰে, তেনেহ'লে সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। আৰু তোমালোকে যদি এইটো চেনেলত নতুনকৈ সোমাইছা, তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা। ধন্যবাদ।